হোৱাটছআপ গাইজ কি ক'ব আশা কৰোঁ সকলো ভালে আছে চাগে তো গাইজ মানে আমাৰ ওচৰে পাজৰে যিমানকেইটা মহ আছিল চব মহ দেখালৈ কিন্তু এটা মহ বাকী থাকি গ'ল দেখাবলৈ এটা আগুৱাই হ'লেও আছে বেলেগ এখন সিহালেও দেখাম তো গাইজ মানে মই দেখাম বুলি ভবা নাছিলোঁ কিন্তু এহেঁতি কৈ আছিল যে পোৱালিকেইটাই দেখা কিমানো বেলেগৰ মহ দেখাই থাকিবি আৰু এতিয়া নিজৰ মহটোকে দেখাই এবাৰ তো গাইজ এইবাৰ মানে আমাৰ নিজৰ মহটো আপোনালোকক দেখাবলৈ আহিছোঁ ভিডিঅ'টো এণ্ডলৈকে চাই আৰু গাইজ এইটো মহ বুলিয়ে নহয় আমাৰ যিকেইটা মহ আছে গোটেই মহখিনি দেখাম গোটেই আমাৰ মহৰ কালেকশ্যনখিনি দেখাম আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকক তো গাইজ এইটোৱে আমাৰ মহটো বাবুবনীয়া মহ এইটো একদম আমাৰ নিজৰ মহ আমাৰ মহ এইটো তো গাইজ দেখিছে সজা আছে মহটো সৰু পোৱালি এটাই ধৰি আছে এইবছৰ ইও পাই ভাল ভাল খেল কেইখনমান দেখালে আপোনাৰ ডাকৰ ঘাটত ছেকেণ্ড পুৰস্কাৰ পাইছে যুঁজি পেলাই তো এইটো চাওক গাইজ মহটো তো এতিয়া লেতেৰা ফেতেৰা হৈ আছে মহটো মানে বিলৰ পৰা এই এৰাল দিয়া হৈ আছিল যে এইপিনে তাৰ পৰা উঠাই আনিছোঁ ৰখাই দে মহটো অলপ এইটো গাইজ চাওক নতুন মহ ইয়াক কিনাৰ প্ৰায় 3 মাহমান হৈছে কিনিছিল আপোনাৰ মৰিগাঁও চাইডৰ পৰা হবি নে কি বুলি কয় মই পাহৰিছোঁ অলপ তো তাৰ পৰা কিনিছিলোঁ এটা এয়া হৈছে এইটো চাওক মহটো তো গাইজ আমি এতিয়া মানে অখৰা দেখাম প্ৰথমে ইয়াৰ তো অখৰা চখৰা চব দেখাই দিওঁ আৰু তো অখৰা দেখাই পেলাই তাৰপিছত গা পা ধুৱাম ধুৱাই পেলাই ইয়াৰ পিছত আকৌ বাকী বেলেগকেইটা মহ দেখাই আছোঁ আপোনালোকক শান্ত সুস্থ মহটো একদম একো নকৰে সৰু পোৱালিবিলাকে আহি আছে লগত তো গাইজ এতিয়া অখৰা দেখাম চাব ওখ মাটি অকণত মানে একে লগাই দিলে বৰ বেয়াকৈ ধৰে অখৰা ধত ধত তো গাইজ চাওক অখৰা এটা ধত 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 মণি ধত ধুই থাক এলাল ধুই থাক তো গাইজ চাওক অখৰা তো গাইজ দেখিছে মাটি ফালি দিছে এইবিলাক সিয়ে মাটি ফালে ইয়াৰ চাইডতো ধত মানে শিঙৰ মাটি ল'লে লৈয়ে থাকে বহুত টাইম সি চাওক তাৰ অখৰা ধত দেখিছে গাইজ কিমান ওখ মাটিখিনিত সি উঠি পেলাই শিঙা মাটি লৈছে ধত চাওক এতিয়া ভালকৈ মহটো চাওক মহটো ভালকৈ প্ৰথমে আনোতে ক্ষীণমিন আছিল তাৰপিছত ক্ষীণমিন থকাৰ পৰা ইয়াত খাই গৈ অলপ চেহেৰাপাতি হৈছে আগতকৈ তো দেখিছে শিঙা মাটি লৈ থাকিবই বিচাৰে মানে ধত ধত দেখিছে এইটো বাবুবনীয়া মহটো তো গাইজ বহুত অখৰা দেখালোঁ তো গাইজ এতিয়া মানে ইয়াৰ গা ধুৱামগৈ তো বলক গাটো ধুৱামগৈ ইয়াৰ আৰু পাৰিলে আমি পথাৰত যদি কাৰোবাৰ মহ আছে নহয় ওচৰে পাজৰে বহুত মহ তো সিহঁতৰ লগত যদি কেতিয়াবা ইয়াত লগালে তেন্তে ভিডিঅ' কৰি আপোনালোকক দিম আপলোড কৰিম মই ভিডিঅ' কৰি চাব ইয়াৰ যুঁজ আৰু যদি ইয়াৰ যুঁজ চাব মন আছে তেন্তে মহ যুঁজ ৰাজা অফিচিয়েল বুলি মিষ্টাৰ ব্লেকৰ মানে একাউণ্ট এটা এইটো মহ যুঁজ ৰাজা অফিচিয়েল বুলি তাত আছে ইয়াৰ যুঁজা ভিডিঅ' আপলোড কৰা হৈ আছে চাব বাবু ভাৰ্চেছ উৎপল বুলি আছে তো সেইখন ভিডিঅ'খন চাব পাৰে ইয়াৰ যোগাৰ তো গাইজ এতিয়া গা পা ধুৱাই লওঁ বহুত লেতেৰা ফেতেৰা হৈ আছিল আৰু বিলত যেতিয়া সেইটো এৰাল দিয়া হৈছিল বোকাত তো তাত লেতেৰা ফেতেৰা হৈ আছিলে তো গাইজ এইটো চাওক মহটো আপোনালোকে আশীৰ্বাদ কৰিব যাতে আগন্তুক বছৰকেইটাত বহুত ভাল ভাল খেল দেখাই তো গাইজ চাওক গা ধোৱাৰ পিছত
যে গা ধোৱাৰ পিছত চাই লওক গাইছ মহটো এতিয়া মহটো দেখা ভাই গাইছ বাকী আজি আমাৰ গলীয়া মহটো ইমানেই আছিল ভিডিঅ' তো গাইছ পিছত বেলেগ মহকেইটা দেখাম আৰু বাকীখিনি তো গাইছ এইটোৱে গলীয়া মহটো তো গাইছ এইটো দমৰা পোৱালিটো ইয়াৰ নামটো পুলুকা ই একদম মানে আমাক ঘৰৰ একদম প্ৰিয় ইয়াৰ কথা বেছি নকওঁ ইয়াৰ এই ভিডিঅ'টোতে ইয়াৰ যুঁজ এখন লগাই দিম আপোনাক চাব এয়া 2 বছৰ হৈছে পোৱালিটো জন্ম হোৱা তো এইটো চাওক গাইছ এইটো তাৰপিছত ইয়াক মাজতে এই ডাঙৰ মহটোৱে খুচিলে কাৰণ কি মই ইয়াক এৰাল দি থৈছিলোঁ তাৰপিছত ডাঙৰ মহটো পিঠিত উঠি গৈ আছিলোঁ গতিকে ই পাই মোচনত গ'ল তাৰপিছত ইয়াক একদম পূৰা সানিলে তো গাইছ এইটো দেখিছে এইটো দমৰা পোৱালিটো পুলুকা ই সজা বুলি নকওঁ ই একদম পূৰা উৎপতীয়া মহটো দেখিছে নহয় শুকান মাটিতে কি কৰিছে গলীয়া মহৰ টাইপৰ এই চাওক এইটো ফুলুকা এইটোৱে ফুলুকা গাইছ সৰু দমৰা পোৱালিটো এই বগানে এয়া পচন্দ শুনা তো গাইছ এতিয়া মাইকী মুখখিনি দেখাম তো চাওক আমাৰ মহৰ খুঁটিটো তো গাইছ এয়া দেখিছে এজনী মাইকী এজনী মাইকী মহ তাৰপিছত আকৌ সেইটো এটা দমৰা পোৱালি হয়তো নহয় এজনী চেউৰী পোৱালি তাৰপিছত এইটো এটা সৰু দমৰা পোৱালি তাৰপিছত এজনী আমাৰ ডাঙৰ গাই মহজনী তাৰপিছত এইটো পোৱালি এইটো এইৰ পোৱালি তাৰপিছত আকৌ গাইছ এজনী গাই মহ তাৰপিছত আকৌ এহাল আপোনাৰ বগা মহৰ পোৱালি দেখিছে গাইছ চাওক এইহাল বগা মহৰ পোৱালি তো গাইছ আপোনালোক কাৰোবাক যদি মহৰ গাখীৰ বা মহৰ দৈ যদি লাগে তেন্তে মোৰ লগত কণ্টেক্ট কৰিব পাৰে তো গাইছ এইখিনি আছিল আমাৰ মহখিনি তো চাই লওক গাইছ এবাৰ ভালকৈ আমাৰ মহখিনি এইটো আমাৰ মহৰ খুঁটিটো তো গাইছ এতিয়া আমাৰ মহখিনি দেখালোঁ এতিয়া সিহঁতৰ মহখিনি দেখাম আহক তো বেছি দীঘল নকওঁ সিহঁতৰ মহখিনি দেখাই ভিডিঅ'টো এণ্ড কৰিম আৰু এইখিনি হ'ল আপোনাৰ সিহঁতৰ মহ ইছানহঁতৰ তো গাইছ দেখিছে এইটো এটা দমৰা সিহঁতৰ তাৰপিছত এজনী মাইকী তাৰপিছত ইপিনে পোৱালি দুটা আছে পোৱালি দুটা দেখাইছোঁ কিবা তো গাইছ দেখিছে এইকেইটা সৰু পোৱালি তো এয়াই ইহঁতৰ মহৰ কালেকশ্যন এইকেইটা দমৰা পোৱালি নেকি ন এইকেইটা দমৰা ন তো গাইছ এয়াই তো গাইছ আজি ইমানেই আছিল আমাৰ মহ চৌখিনি বা গৰিলা মহখিনিৰ ভিডিঅ' ইমানেই আছিল তো গাইছ যদি ভিডিঅ'টো চাই অকণ হ'লে ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব এণ্ড গাইছ ছাবস্ক্ৰাইব কৰি দিওঁতো পইচা নালাগে ন একদম ফ্ৰী আপোনালোকে পাৰিলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো এণ্ড গাইছ এই বোলে কিবা এটা কয় চেনেলটো ছাবস্ক্ৰাইব নকৰিব তো গাইছ আজিলৈ বাই বাই পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰে বাই বাই